करो पहले। हाँ जल्दी करो, मुझे पता है कि आप लोग नहीं करते, वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते। लाल कलर का बटन नहीं से दबाओ, जल्दी दबाओ, जल्दी दबाओ, फिर मैं शुरू करूँगा। दबा दो जल्दी, दबा दिया, घंटी भी তো হেল্ল' গাইজ, আজি আমি আৰু এখন ভিডিঅ'লৈ আগবাঢ়িছোঁ। ইয়াত আলোচনা কৰা হ'ব অসমীয়াৰ 1 নম্বৰ লেচন মোৰ মাতৃমুখ দৰ্শন। প্ৰথম কুৱেশ্যনটো হ'ল মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। 2 নম্বৰ, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? তেওঁৰ সংগী আছিল সহধৰ্মিনী, প্ৰজ্ঞা সুন্দৰী আৰু সৰোজনী কন্যা। 5 নম্বৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিটিকা। 6 নম্বৰ প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংকন 2 অথবা 3। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণ তাৎপৰ্য বিশ্লেষণ কৰা। আনচাৰটো হ'ল কৰ্মসূত্ৰ উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় 1.5 বছৰৰ পিছত মাতৃভূমি কথাটো তেওঁ মাতৃৰ দুখ দৰ্শনৰ লগত ৰিজাইছে। সেয়েহে পাঠটিৰ নাম মোৰ মাতৃমুখ দৰ্শন দিয়া হৈছে। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে। প্ৰায় 1.5 বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল। পাছৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? উত্তৰ, গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে সুৱলাকৈ ইংৰাজী আৰু অসমীয়াত ভাষণ দিছিল। কোনোৱে হুলুলিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে বিয়াহৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল। এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল। মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝিও আৰু জ্ঞান কোন আছিল? মাঝিও আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্লল কলেজৰ প্ৰিন্সিপাল জ্ঞাননাথ বৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ হ'ল: ক নম্বৰ, প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ, পাৰৰ কামাখ্যা, অচক্ৰান্ত আদি উল্লেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে গুৱাহাটী ভৰপূৰ। এইসমূহ লেখকক আনন্দ দিছিল। খ নম্বৰ, ঐতিহাসিক উৎকৰ্ষ, ঘ নম্বৰ, প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। এইকেইটাই আছিল তেওঁৰ ভাল লগাৰ কাৰণ। এতিয়া আছে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংকন 4 অথবা 5। এক নম্বৰ, মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰা চমু বিৱৰণ আগবঢ়োৱা। উত্তৰ, কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে। সংগী আছিল সহধৰ্মিনী, প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰোজী। বেংগল নাগাপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ
জৰছুগুড়া জংচনত নামে আৰু তাৰ পৰা কলিকতাত অভিমুখী ৰেলত উঠে। তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল। ইফালে ৰেলতো খোৱাৰ ব্যৱস্থা কৰিব পৰা নাছিল, যাৰ বাবে তেওঁৰ পৰিয়ালটো লগনে ভোগে যাত্ৰা কৰিব লগা হ'ল। 20 ছেপ্টেম্বৰৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ নিমিত্তে জিৰণি ল'লে। কলিকতাৰ পৰা অসম অভিমুখে যাত্ৰাত আকৌ গাড়ীখনত অত্যধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালক বেছ আহুকালত পেলালে। 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়াল শিয়ালদহ ষ্টেচন এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়হি। 2 মোৰ মাতৃমুখ দৰ্শন পাত্ৰীত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। মহাদেৱে কাম বন নকৰি ভাং দতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে, ঘৰতে বৃক্ষটো আছে, ঘাঁহ পানী খাই নুদুকাটো হৈছে, তাৰেই হাল বাই খেতি বাতি কৰি ধান এগাল আৰ্জিব পাৰে বুলি দীক্ষা দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃক্ষবৰ ওপৰত উঠি পথাৰলৈ ওলাল। তাৰ পিছত কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল, ঘৰলৈ আহিবলৈ এৰিল। ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী মহা সমস্যাত পৰিল। গিৰীয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃঙ্গীকে আদি কৰি জোৰে জোৰে মানুহ পঠিয়াবলৈ ধৰিলে, পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱৰ নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য ডাঁহ মহ চেৰেপা স্বৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। তাতো কাম নহ'ল। অৱশেষত হাহা আৰু হুহু নামৰ 2টা মানসপুত্ৰ স্বৰ্জন কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল হাহা হুহু কোন আছিল? এওঁলোক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা। হাহা আৰু হুহু আছিল পাৰ্বতীৰ 2জন মানসপুত্ৰ। পাৰ্বতীৰ ককৰ্থনাত এবাৰ মহাদেৱে খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল, ঘৰলৈ আহিবলৈ এৰিল। ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী মহা সমস্যাত পৰিল। গিৰীয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃঙ্গীকে আদি কৰি জোৰে জোৰে মানুহ পঠিয়াবলৈ ধৰিলে, পিছে কামত নাহিল। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য ডাঁহ মহ চেৰেপা স্বৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠাই দিলে। তাতো কাম নহ'ল। অৱশেষত হাহা আৰু হুহু নামৰ 2টা মানসপুত্ৰ স্বৰ্জন কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। ডিব্ৰুগড়ত গোটাচেৰেকে কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা। দীৰ্ঘদিন অন্ততঃ মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ত গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ত অসমীয়া তিৰোতাসকল শিক্ষা দীক্ষা আৰু ৰাজসেৱা কাৰ্যদিত পুৰুষ সমকক্ষ হ'বলৈ আগবাঢ়িছিল। সভা সমিতি পতাত তেওঁলোক আগৰণুৱা হৈ পৰিছিল। অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচলীয়া মানুহ স্ৰাহ হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃতা দিয়াৰ ক্ষেত্ৰত 2-এগৰাকীয়ে অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকল উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা
ৰংশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ হৈছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদতকৈ কোনো গুণে হীন নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সৰ্বান্ত ঘৰৰ ডেকাসকলে আশাতীতভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈ কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জনদীয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনো গুণে কম নাছিল। এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা। নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও জোৰ বিৰোধী নহয়। অৱশ্যে তেনে নাটকবোৰ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰে বৰলোৱা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলিও তেওঁ পৰামৰ্শ দিছে।